মাইকী মানুহৰ কালেকশ্যন চব আপুনি মই কৈছোঁ মাইকী মানুহৰ লগত কেতিয়াও বজাৰ কৰিবলৈ নাযাওঁ। এখন নামটো চাই দিছোঁ। তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিকেইটা ভালে আছোঁ। ৱেলকাম টু মাই নিউ ভ্লগ। আৰু আজি ভিডিঅ'টো একদম মজা হ'ব, শেষলৈকে চাই দিব। আৰু পুৰা নতুনকৈ অহা সকলে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, আজি আমি যাম অকণমান বজাৰ কৰিবলৈ। আগৰ ভিডিঅ'টোত কৈছিলে মোৰ কিবা পইচা এটা সোমালে, তো সেইকেইটা পইচাৰে আৰু কিবা এটা বজাৰ কৰিবলৈ যাম। তো ক'ত যাম, কি কথা চব দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু দুৰ্নীতা নাই ঘৰত, কামলৈ গৈছে। মই ভাত পানী খালোঁ, সি আহি লওক, তাৰপিছত ভাত পানী খাব মেলিব, তাৰপিছতে ৰাস্তাকৈ ওলাম। আৰু এইফালে আমাৰ বনীয়ে পূৰা লিখি আছে ভাত পানী খাই পেলাই নি। তো ময়ো ধুনীয়াকৈ ওলাই মেলি লওঁ, আমি গোটেইকেইটা ওলাই মেলি লওঁ, তাৰপিছতে লগ পাইছোঁ আৰু দেই। তো গাইছ, আমি ওলাই মেলি পূৰা ৰেডি হ'লোঁ। বাপেকে ভিতৰত তামোল খাই আছে, আৰু এতিয়া ধুনীয়াকৈ গৈ বেটেৰী ধৰিবগৈ লাগিব। আৰু চাই থাকক ভিডিঅ'টো দেই। গাইছ, আমি এতিয়া আহি আছোঁ টমটমত। তো বজাৰ কৰা জেগাডোখৰটো ধুনীয়াকৈ পাই লওঁগৈ, তাৰপিছত আপোনালোকো দেখাম কি বজাৰ কৰিছোঁ। তো চাই থাকিব ভিডিঅ'টো। ফাইনেলি পালোহি, আৰু আমাৰ ধুনীয়া এতিয়া এডিমত সোমাইছে সেইফালে। পইচা কেইটামান উলিয়াবলৈ আছে, উলিয়াই লৈছে। আৰু আমি আহিছোঁ নামটি চাই। তো ইয়াতে ধুনীয়াকৈ বজাৰখন কৰিব লাগিব। চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰপিছতে আমি এই দোকানখনতে কিবা এটা লওঁ বনিলে, চোলা পেণ্ট ল'ম। এৰিছোঁ না এইখন, এখনলৈকে ধুনীয়াকৈ সোমাই যাওঁ এতিয়া। গৰম দিনত পিন্ধা চোলা পেণ্ট ল'ম তালৈ। কেঁচি লৈছে নেকি? কেঁচি নালাগে, কেঁচিটো নালাগে। এতিয়া ধুনীয়াকৈ চাই লওঁ কি লওঁ। মই বাৰু আহিলোঁ, মই কৈছিলোঁ মই বোলো যাম, তই অকণমান চাই মেলি দিবি বুলি ক'লোঁ। সেইকাৰণে তেহেঁতৰ ঘৰটো যিহেতু আমাৰ নামটি চাৰিআলিৰ ওচৰতে, সেইটো কাৰণে তাইও আহিলে, অকণমান চাই মেলি দিছেহি। আৰু আমি যিহেতু দাম দৰবোৰ ইমান পাতিব নাজানো, সেইটো কাৰণে হে ধেৰ উলিয়াই দিলে দেখোন, ভয় লাগে এতিয়া। সৰু হ'ব এইটো। সেইফালে গৈছে গাড়ী দেখি পেলাই। এইখন নাই না, এইখনতে ধুনীয়াকৈ নিজকে চাওঁ বুলি ক'লে এপাক ধুনীয়াকৈ চাব পাৰিব ইয়ালৈ আহি পেলাই নি। অঁ, ওপৰলৈ উঠি যায়, উঠি যায় চি চি কেমেৰা পৰা লাগেজ। ওপৰতো কাপোৰ আছে, ওপৰত কাপোৰ চাব যায়। দুজনী বাই ভনী ৰং দিছে, কাপোৰৰ ৰং মিলাই পিন্ধিছে একেবাৰে। এখন আছে নামটো চাই দিছোঁ, ওপৰৰ পৰা দেখাইছোঁ ধুনীয়াকৈ।
এইখনে হৈছে আমাৰ নামটি চাৰিখন গাড়ী আছে গাড়ী আছে ঢেৰ গাড়ী দুখন তিনিখন চাৰিখন আছে মাইকী মানুহৰ কালেকশ্যন চব আপুনি মই হ'লে এইবিলাক নাজানো দেই চাব তো মই হ'লে এইবিলাক নাজানো পচন্দ কৰিব নিজে নিজে পচন্দ কৰি লওক কি লয় এইবিলাক আপোনাক দেখাই দিছোঁ চব কি আছে আপোনাৰ নাম চাই আহিলে সোমাব পাৰিব এখন চনী বুলি কয় দোকানখনৰ নামটো ধুনীয়া ধুনীয়া আছে মনৰ ইচ্ছামতে কাপোৰ পাই যাব এজনো ভাল লাগিছে মোৰ ভাল লাগিছে কেনেকুৱা লাগিছে মোক মোৰ ভালে লাগিছে মোৰ চবেই ভাল লাগিছে ভালে লাগিব হয় গোটেই চুটযোৰ পিন্ধিলে বেছি ভাল লাগিব ভালে লাগিছে অঁ এইজন আমাৰ মালিক দিছে দোকানৰ মালিক বহি আছে তোমালোকে চইচ কৰি লোৱা দেই অৱশেষত মাইকী মানুহৰ কালেকশ্যন আজৰি হৈছিলে ঘূৰি ফুৰিছোঁ খাবলৈ পালে হয় চাই থাকোঁ ভিডিঅ'টো গাইজ এইবাৰ সোমাইছে দেখিছেনে এইবিলাক ষ্টাইল বস্তু পোৱা দোকানত মই কি ল'লোঁ আপোনালোকক ঘৰত গৈ জনাম বাৰু গাইজ মই ভাগৰি গৈছোঁ একেবাৰে দেখিছেনে ইখন দোকানৰ পৰা সিখন দোকানলৈ গৈছে সিখন দোকানৰ পৰা ইখন দোকানলৈ মানে ৰাম ৰাম মানিছোঁ আৰু দেই এইবোৰত আহিলে এইখনলৈ দেখিছেনে বাৰু এইবোৰত চেণ্ডেল চাবলৈ আহিলে পোৱালিলৈ মই দেখিছে মই ভুগি পিনি আপোনালোকক কৈছোঁ মাইকী মানুহৰ লগত কেতিয়াও বজাৰ কৰিবলৈ নাযাব আপোনালোকে মই পাই গৈছোঁ মজা আজি ঘৰ কেতিয়া পাম যে দেখাইছোঁ কি ল'লে ভালকৈ দেখাম চাই থাকিব তো গাইজ অৱশেষত কিবা এটা খাবলৈ পামগৈ যেন লাগিছে এতিয়া আহি আছোঁ হোটেললৈ সোমাই ধুনীয়াকৈ দেখিছে মোতকৈ আগেই আহিলে মই টেম্পাৰ লগালোঁ মোতকৈ আগে আহি একদম ৰেডি কি খাবা কি এইবিলাক কৈ দিয়া কি ক'ম আৰু চাওমিন ফ্ৰাইড ৰাইচ খাম আৰু এতিয়া খাই আছোঁ ধুনীয়াকৈ এই বস্তু গোটেইখিনি আছে নাই চাচোন মই বোলে ভিতৰত সোমাওঁতে আমাৰ ধুনীয়া মোবাইলটো টেম্পাৰখন লগাই দিলে এতিয়া ভাল হৈছে বাৰু মোবাইল আৰু এইফালে আমাৰ ফ্ৰাইড ৰাইচ আহি পালেহি মোৰ বহুত দিনৰ পৰা খাবলৈ মন গৈছিলে ফ্ৰাইড ৰাইচ আৰু এইফালে চাওমিন মানে বাপ হ'ব এয়া ফ্ৰাইড ৰাইচ চাগে খাওঁ বুলি হৈছে মোৰ পৰাই অকণমান দি দিছোঁ তাইক ইয়াত মানে দামটো বহুত বেছি দামৰি নহয় গেছৰ আমনি কৰি গেছৰ আমনিৰ কাৰণে খাই বোলে আৰু সেইফালে আমাৰ বনেও চাওমিন খাইছে মজাকৈ খাই লওঁ মজাকৈ খাওঁ সেইটো ভাল নাই বনোৱাটো ভাল নাই সেইটো আমাৰ দামটো আমাৰ হিচাপ ভালকৈ বনাই থাকে আমাৰ খানা পুৰা খতম হৈ থাকিলে আমাৰ ছাৰে আকৌ এইপিনে পৰঠা অৰ্ডাৰ দিলে আকৌ এইপিনে চাহ গাখীৰ চাহ তুমি কি দিছা কৈ দিয়া হে তুমি কি দিছা কৈ দিয়া এই মই কি দিছোঁ মই বাৰ্গাৰ দিছোঁ বাৰ্গাৰ
এদিনো খোৱা নাই মানে বাৰ্গাৰ সেইটো কাৰণে খাম আৰু আজি তাৰ পৰা বাৰ্গাৰ আহি গ'ল দেই মোৰ ভগৱানে এই হা চাওঁ দেখাই দিছোঁ ৰ'বা চাওঁ মজা বাৰ্গাৰ আহিলে তো মই অকলে নাখাওঁ চবকে অকণমান দিম বাৰু দেই নালাগে কেলৈ নকচা কৰি থাকিবা অঁ মই অকণমান দিব লাগিব পনীৰো দিব লাগিব অকণমান তো তেতিয়া মজাকৈ খাওঁ চাওমিন খাই থৈছে গমেই নাপালোঁ বাহিৰত যে বৰষুণ দি আছে বাহিৰত ওলাই খাইছোঁ বৰষুণ দি আছে চব তো সঁচাকৈ হোটেলত সোমাই থৈ একো গমেই নাপাওঁ বাহিৰত যে বৰষুণ দি আছে আমিতো সোমাই থাকোঁতে ভালেই আছিলে ন বতৰটো তো ওলাই আহিয়ে দেখিছোঁ বৰষুণ দি আছে বুলি চব গোটেই পানী হৈ গ'ল চাওমিন বৰকৈ খাই থাকোঁতে গমেই নাপাওঁ এতিয়া কেনেকৈ যোৱা হ'ব কিবা এটা কৰি যাব লাগিব লাহেকৈ এতিয়া বৰষুণটো এৰি লওক ফাইনেলি মজা কৰি হৈ গ'ল এতিয়া তেনেকৈ ঘৰলৈ আহি আছোঁ এতিয়া বৰষুণ পূৰা আন্ধাৰো হ'লগৈ লাহেকৈ হ'ব তেতিয়া ঘৰৰপৰাই লগ পাই আছোঁ চিনেমা বহি গ'ল এইটো বনি আৰু ঠিক আছে কি বজা কৰিলোঁ মন কৰি দেখামগৈ চাই থাকক ভিডিঅ'টো ঘৰৰপৰাই লগ পাই আছোঁ বেছি দেই তো গাইছে বাইকত এতিয়া টিউশ্যনৰ পৰা আহিছে কেনেকৈ চাইকেল চলাইছে এক্সিডেণ্ট নহয় কাৰ হয় দেখিছে বাৰু চাইকেল চলাইছে কেনেকৈ অঁ যাম আমি চৰকাৰে গৈছে আহি আছোঁ চাইকেল চলাব টিউশ্যনৰ পৰা আহিছে আকৌ দেই কেনেকুৱা লাগিলে হে দেখিছে মই কৈছিলোঁ নহয় এটা পৰিলে দেখিছে বেছিকৈ ধুনীয়াকৈ ভৰি ইয়াত ধুনীয়াকৈ আজৰি হ'লোঁ আৰু মই দেখাম বুলি নহয় কি কৰিলোঁ দেখাইছোঁ প্ৰথমতে দেখাইছোঁ মোক কাপোৰ জ্ঞান দেখাম বেয়া বেছি এনেকৈ চাই এযোৰ কাপোৰ একদম সঁচা কথা হ'ব আপোনালোকক বিয়াৰ ঘৰৰ পৰা আজি প্ৰথম মানে কাপোৰ এযোৰ লৈছোঁ নিজৰ পইচাৰ প্ৰথম লৈছোঁ বহুত দুখৰ কথা আৰু সুখৰ কথা আৰু ৰ'ব দেখাইছোঁ দেই এইফালে এখন বোৱা চাদৰ লৈছোঁ মাহীৰ কাৰণে দেই কাৰ কাৰণে মাহীৰ কাৰণে মাহীৰ কাৰণে তাৰপিছতে ডাঙৰকৈ কোৱা এইটো ব্লাউজ হৈছে এইটো মাৰ কাৰণে তাৰপিছতে এই চোলা পেণ্ট আমাৰ বাহঁতৰ ঘৰত টিকলি দিলে তাৰপিছতে এইটো এটা বাহঁতৰ দেউতাৰ কাৰণে আৰু এইকেইটা বনি হ'ব চোলা পেণ্ট এইটো হাফ পেণ্ট মানে আৰু এইটো এযোৰ চোলা পেণ্ট যিহেতু গৰমত পিন্ধিব লাগে ন তাত আৰু এইটো স্পৰ্টিং এটা আৰু এইটো কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব আৰু হ'ব দিয়া স্পৰ্টিং আমাৰ বনি ভাগৰ আছে মই দেখিব এযোৰ চোলা পেণ্ট তেনেকুৱালৈ যাম মানে যোৱা কথা আছে এইদিনতে যাবলৈ দিব লাগে আছে মোৰ কাৰণে এটা মেক্সি আৰু এইটো পেটিকোট এটা আৰু মোৰ দাঁতৰ প্ৰব্লেম হৈ আছে দাঁতৰ পৰা মানে মোৰ তেজ ওলাইছে এইকেইদিন তেজ ওলাইছে সেইটো কাৰণে মানে এই চেঞ্চুৰিয়ান কলগেট আনিছোঁ চেঞ্চুৰিয়ান কলগেট তাৰপিছত লেপৰ লাগিব আইনলা লিপষ্টিক দিলোঁ আৰু সেইখিনি হৈছে মোৰ আজি তো আৰু চাহ খাবলৈ মিঠাই লৈ আনিছোঁ সিমানখিনি বজাৰ কৰিলোঁ তো কেনেকুৱা লাগিলে ভিডিঅ'টো ধুনীয়াকৈ একেলগে চাব বুলি আশা ৰাখিলোঁ আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰিব আৰু দেই হোটেলটো খালোঁ এনেকৈ আৰু আছে
এখন ধুনু ভাগৰ চেণ্ডেল ধুনলৈ চেণ্ডেল যেন আৰু বনি ভাগৰ চেণ্ডেল দেখাই দিম আৰু গাইছ এইফালে এইযোৰ বনি ভাগৰ চেণ্ডেল তো আজি বজাৰখিনি সিমানেই আছিলে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো মানে বহুত মনটো ভাল লাগিছে যিহেতু বহুতখিনি বস্তু আনিবলগীয়া হৈছিলে আৰু বহুত দিনৰ ফুৰিবলৈ ওলাই গ'লো বহুত সময়ত ফুৰিবলৈ ওলাই গ'লোঁ আৰু পইচা পাতি একেবাৰে হাতত নাছিলে এতিয়া পইচাকেইটা পালোঁ কাৰণে ইমানখিনি দোকান বজাৰ কৰিব পাৰিলোঁ সেইবিলাক থৈ দিম এতিয়া বাকী সেইটো আৰু মনটো অকণ ভাল লাগিছে মই এইটো খজুৱাইছিলোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি হৈছে তেন্তে লগ পাইছোঁ নেক্সট ভিডিঅ'ত সকলো হৈ থাকক সুবিধা হওক তেতিয়া বাই বাই সেইটো খজুৱাবলগীয়া হৈছে তো গাইছ বস্তুবোৰ দেখিলে কি আনিলে আৰু মোৰভাগৰ পূৰা হাইস্পিডত পকৰে ঘূৰি ফুৰিলোঁ আৰু যিবিলাক নতুন গাইছে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক মৰম দিব বুলি আশা ৰাখিছোঁ আৰু পুনৰ এটা নেক্সট আকৌ পুনৰ এটা ব্লগ লগ পাম বুলি প্ৰতিশ্ৰুতি আজি ইমানতে বিদায় মাগিছোঁ বাই বাই টাটা